নমস্কাৰ বন্ধু বান্ধৱী সকলে, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই আৰু মোৰ খবৰো ভাল। আৰু এয়া মোৰ লগৰ মানে আমাৰ বেটছৰে নহয় মানে আৰু এই মানে থাৰ্ড বেটছৰ আৰু এই মানে আজি মানে আপোনালোকে আমাক এনেকৈ দেখি গমেই পাইছে আজি মানে বিশ্বকৰ্মা পূজা হয়। তো এই মানে চাদৰ মেখেলা পিন্ধিছে আৰু এই পূৰা একদম পূজাৰ মানে যা যোগাৰ কৰি আছে মানে একদম পূৰা। আৰু মানে আমি মানে কাইলৈ যাম মানে আমাৰ যোৱাকালি যোৱা কথা আছিলে, কিন্তু যোৱা নহ'ল মানে আৰু মেমহঁতে আৰু ছাৰহঁতে থাকিব কৈছে সেইকাৰণে যোৱা নহ'ল। আৰু এনেকৈ মানে আগতে লগে ভাগে কৰি মানে এইবাৰ গোটেই আৰু ইয়াৰ মানে ছাৰ মানে আৰু ইয়াৰ মানে আমাৰ ছাৰ মানে আৰু ইয়াৰ মানে আমি মানে ছোৱালীকেইটাই মানে এনেকৈ মানে ধুনীয়াকৈ সজাইছোঁ আৰু আমি বহুত ৰাতিলৈ নাই আৰু মানে 1:00মান বজালৈ ছোৱালীকেইটাই এইয়ে বনাই আছে আৰু ভিতৰত মানে পূজাৰ কাৰণে যা যোগাৰ কৰি আছে আৰু মেমহঁতে মানে শিল্পকাৰী নমো নমঃ মঙ্গলকাৰী নমো নমঃ চক্ৰধাৰী মানে মেমহঁতে মানে ফল মূল কাটি আছে আৰু ओम तत्सत ब्रह्मणे नमः। ओम तत्सत ब्रह्मणे नमः। ओम तत्सत ब्रह्मणे नमः। ओम विष्णु सर्वमंगल मंगल्ये वरण्य वरदं शुभं नारायणं नमस्ते नमः विष्णु नमः 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 श्री सुजविद्या मार्गशीर्ष मासे हिंगरातिते भास करे शुक्लपक्षे सत्याङ्गिते तस्मिन् भारतके विशिष्ट पुण्य भूप्रदेशे काश्यप ऋषि भद्रस्य मृगाङ्गजा पितृमातृ सहिताय सर्वेषां गृहपरिजनानां सर्वापक्षान्ति सर्वाशुभम् अनुगत अभीष्ट सिद्धि धन धान्यादि वाणिज्य वृद्धि कामना सर्वफल नियमन द्रव्य यथा अवसर यथा शक्ति श्री श्रीमद विश्वकर्मा देवता पूजा पूर्वक विश्वकर्मा देवता स्तोत्र शतसंख्यक विधाक्त जपतिलक्षक होमहंगादि कर्मणि सांकृति ऋषिगोत्र उहुदेव सर्वनं अहं परिश्रमं जदाग्रत दुरमुखति यथैति दुरंगं ज्योतिषं ज्योतिरसं तन्मे मम शिव संकल्पमस्तु। विष्णुरूपाय विष्णवे शिवरूपिणी अनादि जगदीशाय नमो हरि हरात्मने एष बिल्लपत्र पुष्पांजलि ओम विश्वकर्मा देवताओ नमः। একবারে তিনি বেশি বেশি তাতে অলপ রাখি দিও আর নহলে হাতত রাখক তিনবারে একেলগে তিনি রাখি আৰু কৈ যাব নম নানা পুষ্প সমাযুক্ত নানা গন্ধ মনোহৰ বিহান পৰমেশ্বৰ এষ বিল্লপত্ৰ পুষ্পাঞ্জলি ওম বিশ্বকৰ্মা দেৱতাও নম। আৰু একবাৰ কৈ যাব নম শিৱায় भगवान धमय नरतेश तथा वरुण पवनेश्वर धनराज्य तथा शिव ब्राह्मण चैत्र शेष कीर्ति मेधा पुष्टि श्रद्धा ज्ञामते बुद्धि लज्जा बपु शांतिर्मया निद्रा स भावना यथास्था महिषंचल तो देवापत्ता समासता ग्रहस्था महिषंचल तो राहु केतु सुधा देव दानव गंधर्व विश्व रक्षमसपन्नगा
বিষয় মূলত আবু বীজ মাতরাই বছ দবাকনা সমানাগা দিতন্ত সৎসঙ্গনা স্নানি বর্গ সৎসঙ্গনি রাজন ভাবিষ্য উপধারিত গোসানি কালেশ্ব বিবিশ্য যে সত্য সাগর চন্দ্রটি জনজাদা এতে তা মুকুন্দর সর্ব আমক সিজন সুমেনা বাহিনী ভাই ভাবে খাতে বলতা সুমেনা বাহিনী সুমেনা প্রতিষ্ঠান প্রবন্ধকে উপর উত্তরে ব্রহ্মানন্দ কোন সুনিত সেই উৎসব যতে করি সৌমানি জানি উপায় তুলে সরস্বতীতে নৈশন এইটো মূৰত ল'ব দিয়া নাই মূলত লাষ্টৰ বস্তু দিয়ে খা মাথাত বেছিকৈ নেপিলে বিপৰা উঠব আৰু আমাৰ মানে পূজা চূজা কৰা হৈ গ'ল মানে আৰু এই বাহিৰত মানে নিৰ্মালী চিৰ্মালী লৈ আছে মানে আৰু তো আমিও নিৰ্মালী ল'লোঁ আৰু মানে পূজা চূজা হৈ গ'ল ধুনীয়াকৈ আৰু প্ৰসাদ চসাদ একদম এতিয়া মানে খাম আৰু আমি মানে ধুনীয়াকৈ প্ৰসাদ খাই উঠি আছে গৰম গৰম খিচিৰি আৰু পূজাৰ খিচিৰি বুলি ক'লেতো এনেও টেষ্ট অকণমান বেলেগ অঁ আৰু খিচিৰি মানে মেইন মানে আৰু পূজা বুলি ক'লে খিচিৰি আৰু ভাত তাৰ আৰু ইমান এটা হেৰি নহয় মানে আৰু একদম মানে আৰু ফুটটোত ল'লোঁ আৰু মানে এয়া মানে প্ৰসাদ বিতৰণ একদম পূৰা প্ৰসাদ লৈ গৈ আছে আৰু ইয়াতে ভোগ বিতৰণ কৰি আছে মেমে আমাৰ ইয়াতে মানে ভোগ বিতৰণ কৰি আছে আৰু ভিতৰত মানে প্ৰসাদটা মানে দিছে আৰু এয়া মানে একদম প্ৰসাদ আনি কিনে ৰুমত খাই আছে মানে গোটেইকেইটাই আৰু এই দুটা মানে লাজুকী লতা আৰু বহুত লাজ কৰে দে খা লাজ কৰিব নালাগে দে লাজ কৰিব নালাগে দে খা খা দে দে ভোক লাগছে দে The next day. আৰু এয়া যাবৰ কাৰণে একদম পূৰা বেডিং পত্ৰ বান্ধি আছে মানে আৰু বহুত দুখ লাগি আছে এৰিবলৈ যাব মন নাই হয়তো মইতো যাবই লাগিব উপায় নাই 4 মাহমান লগ পাইছোঁ 4 মাহ লগ পাই কিনে আৰু সেয়েতো একদম পূৰা তাই মানে একদম পূৰা বেডিং পত্ৰ বান্ধি আছে আমি মানে ভাটিবেলা যাম মানে আৰু গোটেই মাখানে আমাৰ ৰুমটোৰ মানে আৰু তাই পূৰা একদম বেডিং পত্ৰ বান্ধি আছে আৰু যাবাক লগিন বহুত বেয়া লাগিব মানে বহুত মিছ কৰিম মানে আৰু এতিয়া আমি যাবৰ কাৰণে পূৰা একদম ৰেডি মানে বিছনাত মানে এনেকৈ বেডিং পত্ৰবোৰ থৈ দিছোঁ মানে অলপ পিছত যামেই মানে আৰু এই ওলাই আছে মানে ৰেডি হৈ আছে কান্দি ওলাই আছে মানে আৰু হা পিংকি লিপষ্টিকটা একদম বেদি গাদি নধৰা হৈ গৈছে মানে বিছনাত নিপু পিংকি লিপষ্টিকটা কান্দি ভাত খাই আছে মানে আৰু এটাই কান্দি আছে সকলো যে ভাড়া খানে দেখোন খান নমাৰ কথা বোলে নহয় দে হ'ব দে আৰু ইয়াতে মানে গণেশ পূজা চলি আছে আজি মানে গণেশ পূজা আৰু একদম মানে পুৰা মানুহ দি মানে ভৰ্তি মানে আৰু আৰু একদম পুৰা কান্দি মানে
ফুল এক্সাইটেড হাঁহি আছে মানে কিমান কান্দব আৰু পৰা কান্দি আছে এটা মানে পুৰা একদম হাঁহি বিদায় মানে আৰু একদম চকু টকু ফুলাই দিছে একদম মানে কান্দি কেনে দুটাইয়ে এইও মানে খুব কান্দছি মানে আৰু একদম নাকান্দা মানুহ নাই মানে আৰু আমাৰ কাৰণে কান্দছি সঁচাই দে আৰু চাৰি মাকে আমি লাগ পাইছোঁ না বহুত বেছি মিছ কৰিম মানে আৰু ইমান লাজ কৰে তথাপিও বা অঁ মেম মাও ছাৰ হওনে কান্দি গৈছে আমাৰ কাৰণে বাই বাই আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ একদম বেডিং পত্ৰ চাওকচোন একদম পুৰা গোটেই কথাৰে কান্দি অৱস্থা নহয় গৈছে মই মানে কান্দাতে পাতি ভিডিঅ' বনাবই ভাবি গৈছোঁ আপোনালোকক দেখুওৱা নহ'ল আৰু ঘৰলৈ যাত্ৰা পাঠশালা বাই বাই সঁচাকৈ বহুত বেছি মিছ কৰিম এই চাৰমাকে থাকোঁতো সদায় কিবা শেষবাৰৰ কাৰণে আৰু পাঠশালাত আমি আৰু নাহো পাঠশালা দেখা নাপাওঁ আৰু আহিলেহে আৰু এনেকৈ আহি নাপাওঁ আৰু মানে সদায় অঁ কিবা কামত দে কিবা শেষবাৰৰ কাৰণে তুমি কিবা পাঠশালা বাই বাই পাঠশালা বাই বাই তাৰমানে একদম পুৰা